আপুনি বাৰু উফি হোৱাৰ সমস্যাত ভুগিছে নেকি? বহুত ধৰণৰ শ্বেম্পু ব্যৱহাৰ কৰিও আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই নেকি? তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে। সেয়েহে মই এটা ঘৰুৱা পদ্ধতি লৈ আহিছোঁ। ইয়াৰ কাৰণে লাগিব আমাক পিঁয়াজৰ ওপৰ বাকলিটো, আৰু এই বাকলিটো আমি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে পুৰা নাযায়। আৰু 2 চামুচ আমি ল'ম ঘৰুৱা যিটো আমি খোৱা ৰং, সেই ৰং 2 চামুচ ল'ম আৰু সেই ৰংটো তেনেদৰে আমি ভাজিম। ইয়াৰ কালাৰটো পুৰা যোৱা নিচিনা হ'ব লাগিব। আৰু দুইখিনি মিশ্ৰণ এনেদৰে থৈ পেলাই আমি তাতে দিম ক'লা জিৰা আৰু 1 চামুচ মেথি গুটি, আৰু এই মেথি গুটি আৰু ক'লা জিৰাখিনি ভাজি আমি গোটেইখিনি মিশ্ৰণ একেলগে ৰাখি লৈ অলপ টাইমৰ কাৰণে ঠাণ্ডা হ'ব ৰাখি দিম। তাৰপিছত গোটেইখিনি মিশ্ৰণ ধুনীয়াকৈ মিক্সিত পিচি লৈ আমি কেৰাহী এটাত 1 গিলাচ জোখৰ পানী লৈছোঁ আৰু ইয়াতে মিশ্ৰণখিনি ঢালি দিছোঁ। তাতে দিছোঁ আমি 1 চামুচ চাহপাত, আৰু এইখিনি মিশ্ৰণ আমি তেতিয়ালৈকে আমি ধুনীয়াকৈ উতলাব লাগিব যেতিয়ালৈকে ইয়াৰ পানী 1 গিলাচৰ আধা গিলাচ হৈ নাযায়। তেতিয়ালৈকে আপুনি ইয়াক ভালদৰে উতলাই থাকক। উতলাই হোৱাৰ পিছত এই পানীখিনি আমি এখন চেকনিৰ দ্বাৰা ধুনীয়াকৈ চেকি ৰাখিম আৰু পানীখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। তাৰপিছত আমি এড কৰিম ইয়াত 3 চামুচ হেনা পাউডাৰ, আৰু এই গোটেইখিনি মিশ্ৰণ ধুনীয়াকৈ মিক্স কৰি ল'ব যাতে ইয়াৰ গোটা ভাৱটো নাথাকে। আৰু গোটেইখিনি মিশ্ৰণ মিক্স কৰি লোৱাৰ পিছত এই মিশ্ৰণখিনি অভাৰনাইটৰ কাৰণে আপুনি থৈ দিব পাৰে। আৰু এই মিশ্ৰণখিনি পিছদিনা আপুনি ইউজ কৰিব পাৰে। আৰু মই মানুহজনক লগাই দিয়াৰ লগতে ময়ো নিজে ইউজ কৰিছোঁ। আৰু ধুনীয়াকৈ মূৰত সানি লৈ পেলাই আপুনি অলপ টাইমৰ কাৰণে মাছাজ কৰিব পাৰে লাহে লাহে। মাছাজ কৰি লোৱাৰ পিছত 1 ঘণ্টাৰ কাৰণে ৰাখি তাৰপিছত আপুনি নৰ্মেল পানীৰে নহ'লে শ্বেম্পু কৰিবও পাৰে। এই ৰেমেডিটো আপুনি মাহত এবাৰ ইউজ কৰিব আৰু বহুত ভাল ৰিজাল্ট পাব, আৰু উফি হোৱাৰ যি সমস্যা আপুনি ইয়াৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব।